হেল্ল' গাইজ, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ চিঙুলা গাঁৱত উদযাপন কৰা সদৌ অসম মেচ কছাৰী ছাত্ৰ সন্থাৰ নৱম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰথম বাৰ্ষিক মেচ কছাৰী চেতনা দিৱসলৈ দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছিলে 18 ডিচেম্বৰ আৰু 19 ডিচেম্বৰ। আমি অৱশ্যে দ্বিতীয় দিনাখন আহিছোঁ। এয়া শোভাযাত্ৰা। এইফালে দোকানবিলাক আছিলে আৰু ইয়াতে গাহৰি মাংস খৰিকাত দিয়া, চাইমদ আৰু সাজ আৰু অন্যান্য কিবা কিবি পোৱা যায় আৰু মিছা মাছ আৰু অন্যান্য মাছবিলাক এনেদৰে পুৰি খৰিকা দি ৰাখি থৈছিলে। আমাৰ ধৃতি চানপাপৰি খাবলৈ বিৰাট উৎপাত। চানপাপৰি কিনি দিহে ৰক্ষা। আমি এতিয়া গৈ আছোঁ মাহীয়েকহঁতৰ ওচৰলৈ। ইমান ধুনীয়া ধুনীয়া কাণফুলি অন্যান্য মণিহাৰী বস্তুবিলাক ইমান ধুনীয়াকৈ ৰাখি থৈছে। এয়া মাহীয়েকহঁতি কাপোৰ চাই আছে। এয়া নিশাৰ ভাগত নিমন্ত্ৰণ জনাইছিলে জনপ্ৰিয় ইউটিউবাৰ পপিয়ামেন আৰু নিমন্ত্ৰণ জনাইছিলে আমাৰ সকলোৰে মৰমৰ লুৰিণজ্যোতি গগৈ দাক। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সুৰক্ষিত আৰু গীত পৰিৱেশন কৰিবৰ বাবে নিমন্ত্ৰণ জনাইছিলে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাং দাদাক।
নচা দেখি মই ৰ'বই নোৱাৰিলোঁ ময়ো অকণ নাচি দিলোঁ এইফালে সেই খুৰীদেউজনী কৈছোঁ অকণমান নাচি দিয়কচোন উঠি কিনে চাওঁ আগৰ নাচবিলাকে চাবলৈ মন যায় আগতে খুব ভাল লাগিছিলে আমাৰ বৌহেঁত আছে নবৌহেঁত ছোৱালীবিলাকো আছে নাচি আছে ভাল লাগিছে সকলোৱে অকণমান উঠি উঠি নাচি দিয়কচোন ভাল কেনেকুৱা লাগে তেতিয়াহে চিৰিহুলা লাগিব হয়নে চিৰিহুলা বাকী কেনেকৈ নাচেনো আৰু এবাৰ চাওঁচোন নাভাবিবা তুমি